হেল্ল' বন্ধুসকল, আমি এতিয়া গৈছোঁ পৃথিৱীৰ ভিতৰত আটাইতকৈ অসম মিনাৰবোৰৰ ভিতৰত অন্যতম কুতুব মিনাৰলৈ আৰু আপোনালোকক লৈ গৈ আছোঁ কুতুব মিনাৰ। বলক আমি কুতুব মিনাৰৰ বিষয়ে কিছু কথা জানি লওঁ আৰু এনেকৈ উৰি উৰি আমি গৈ আছোঁ, উৰি নহয়, অটত গৈ আছোঁ। অটত আমি গৈ আছোঁ কুতুব মিনাৰলৈ আৰু আহি আমি প্ৰায় কুতুব মিনাৰ পাব হৈছে। চ' আপোনালোকক দেখুৱাই আছোঁ, চ' চাই থাকক। আৰু আপোনালোকে দেখিছে সৌটো হৈছে কুতুব মিনাৰ। আমি ভিতৰৰ পৰা আপোনালোকক দেখুৱাম কুতুব মিনাৰ। এণ্ড এইখন গেট আৰু আমি গেটৰ ভিতৰত প্ৰজেঞ্চাৰ গেটৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। প্ৰজেঞ্চাৰ আৰু এয়া হৈছে সৌখন হৈছে গেট আৰু মানুহবিলাক তাৰ পৰা আহি আছে। গেটত চেকিং চলি কিনে ভিতৰত আহিব দি আছে আৰু সেইটোৱে হৈছে কুতুব মিনাৰ। বন্ধুসকল, কুতুব মিনাৰৰ ইতিহাস বুলি ক'বলৈ গ'লে একচুৱেলি কি ক'ম আপোনালোক সকলোৱে জানে, তথাপিতো কৈছোঁ যে ইয়াৰ কুতুব মিনাৰ দিল্লীৰ মুছলমান যি শাসক আছিল কুতুবুদ্দিন আইবাকৰ উদ্যোগত কুতুব মিনাৰ প্ৰথম 5টা মহল 1193 চনত নিৰ্মাণ কৰিছিল আৰু তাৰপিছত কুতুবুদ্দিন আইবাকৰ জোৱাইক ইলতুৎমিছে কুতুব মিনাৰ আৰু 5টা মহল নিৰ্মাণ কৰিছিল 1231 চনত। তাৰপিছত ফিৰোজ শ্বাহ তুগলকে কুতুব মিনাৰ মেৰামতি কৰাৰ লগতে 1351 চনত ইয়াক বৰ্তমানৰ যি আমি সকলোৱে দেখি আছোঁ যি উচ্চতা, সেই উচ্চতালৈ নিৰ্মাণ কৰে আৰু এয়া চাৰিও কাষৰ কিছু ইটাৰে সজ্জিত ৱাল আৰু ইয়াত বহুত মানুহ আহে। একচুৱেলি এতিয়া বৰ্তমান ক'ভিড পৰিস্থিতিৰ বাবে হয়তো ইয়াত অকণমান খালী দেখিছে, কিন্তু ইয়াত বহুত মানুহ ইয়াত আহে, মানে অহা দেখিছোঁ আমি। আগৰ কিছুমান ভিডিঅ'ত আমি দেখিছিলোঁ, মানে বহুত মানুহ ইয়াত আহে। বন্ধুসকল, এইখন হৈছে এখন পাৰ্ক। ইয়াত সৰু ল'ৰা ছোৱালীবোৰে বা ডাঙৰ ইয়াত বহি থাকে, সৰু ল'ৰাবোৰে বিভিন্ন খেল খেলে। আৰু এইটো যে আপোনালোকে দেখিছে এই কুতুব মিনাৰটো, এই কুতুব মিনাৰৰ উচ্চতা হৈছে 71.28 মিটাৰ আৰু তলপিনে ব্যাস হৈছে 15 মিটাৰ আৰু একেবাৰে ওপৰ পিনে হৈছে 2.5 মিটাৰ। আৰু ইয়াত মুঠ 379টা অৰ্থাৎ 379টা চিৰি আছে। বন্ধুসকল, ভিডিঅ'টো আমি ইয়াতে শেষ কৰি এতিয়া আমি ৰুমলৈ গৈ আছোঁ। চ' যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। চ' এতিয়ালৈকে বাই বাই।